নমস্কাৰ, মই নিবেদিতাই সৰ্বপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ চেনেল MKN নিবেদিতালৈ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটোত যদিহে আপুনি নতুন ছাবস্ক্ৰাইব কৰিব। মই নতুন যিহেতু কিবা ভুল দেখিলে আঙুলিয়াই দিব, তেতিয়াহে আগুৱাই যোৱাত সহায় হ'ব। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কটা হোৱাৰ পিছত মই পুৰণা মাৰিডালৰ পৰা জোঁটখিনি উলিয়াই লৈছোঁ। আপোনালোকে ভিডিঅ'টোত দেখিছে কেনেদৰে উলিয়াইছোঁ। এতিয়া কাপোৰখিনিৰ ৰছী এডাল ৰছী কৰি লৈছিলোঁ যে ৰছীখিনি মই লগাই গৈছোঁ আৰু মাৰিডালত এডাল ৰছী লাগিয়ে আছিলে, প্লাষ্টিকৰ এডাল, তাত মই গাঁঠি গৈছোঁ আৰু ডাবল কৰি কেনেকৈ গাঁঠিছোঁ আপোনালোকে চাওকচোন এবাৰ। সম্পূৰ্ণ হৈছে আৰু ভিতৰৰখিনি লগাবলৈ বাকী আছে। কেনেকৈ লগাইছোঁ আপোনালোকে চাওকচোন। কাপোৰখিনি সম্পূৰ্ণকৈ লগোৱা হৈ গ'ল আৰু কিছুমান দীঘল চুটি হৈ আছে। এতিয়া মই সমানকৈ কাটি ল'ম। এতিয়া মই মাৰিডালত লগাম, তাৰপিছত মোৰ ঘৰ মোচা মাৰিডাল সম্পূৰ্ণ হৈ যাব। আপোনালোকেও চেষ্টা কৰি চাবচোন। ঘৰতে যদি আপোনালোকৰ এনেকুৱা পেলনীয়া সামগ্ৰী আছে, মোজা দিও বনাব পাৰিব। মোৰ ওচৰত যিহেতু এতিয়া মোজা নাই, কেতিয়াবা যদি মোজা মোৰ থাকে মই আপোনালোকক আকৌ এডাল বনাই দেখাম। আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে ক'ব, কমেণ্ট কৰিব। যিহেতু মই নতুন নৱাগত এই জগতখনত, মোৰ বেছি দিন হোৱা নাই, মই আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু শেষত আকৌ পুনৰ কৈছোঁ, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। এটা নিশ্চয় কমেণ্ট দিলে মই
নথৈ আনন্দিত হ'ম। আৰু একো নকৰিলেও লাইক বুটামটোত টিপি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত মই কৈছোঁ, মই এনেকুৱা বস্তুবোৰ বনাই ভাল পাওঁ আৰু যি টি বস্তু বনাই ভাল পাওঁ। এনেই থাকোঁ যিহেতু ঘৰতে, আৰু সেইকাৰণেহে বনালোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পাইছে তেনেহ'লে মোক অকণমান কিঞ্চিত সহায় কৰিব বুলি মোৰ আশা থাকিল। আৰু আজি মই প্ৰথম ভইচ দিছোঁ ভিডিঅ'ত। মোৰ বেয়া হ'লে মোক কমেণ্ট কৰি ক'ব, এইখিনি ঠাইত বেয়া হৈছে। আজিলৈ আহোঁ, পুনৰ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত লৈ আহিম বুলি মই আশা দিছোঁ। ধন্যবাদ।